তই কি দেখা নাই নেকি মজি চতাল হাৰি আছো ৰাস্তা মাজত ঠাই দি থাকিলে ৰাস্তা দি নাযাওঁ কৈ দি যাম বেটি ভাতটো বনাই থৈ দিবি মই পাৰ্লাৰৰ পৰা আহো কি ভাত বনাই থৈ দিবি ইটা তৰে পালা মোৰ পালা নেকি মোৰ ৰাতিহে ডাংকাইটিটো কেনে কৰে চাওঁ নহয় কেনেকে ভাতটো নবনাই অ বাই কি কৰিছা এনে আছো ৰ ৰূপালী ইফালে আছোন ঐ ৰূপালী ক'ত গেছিলি অ বাইদেউ শুনছা না আজি মই পাৰ্লাৰৰ পৰা আহো বুলি কৈ কেনে ভাতটো বনাই থৈ দিব দিলো আমাৰ এই সৰু অ কি কৈছে জানা মই ভাত চাত বনাব নোৱাৰো গালি পাৰি খেদাই দিছি মোৰ কথা বেয়াকে কৈ কেনে মই ক'লো বনা অ নাই নবনাই মহাভাৰত যুদ্ধ লাগছি বা কি কবি অলপ বেছি কৰে দে দে বৌ মই যাওঁ দে মই যাওঁ ঐ ঐ মাইৰে এতে অহাইছি আৰু তহঁতে এতে হেলি আছা যা এটা ঘৰত যা আহ বাবু তই আহ এইগিলা চলিৰ লগত লগ হৈ কিনে বেয়া হবা নালাগে এন্তৰ মায়েকে কম বেছি কৰে ন আৰু আমাৰ মায়েক বিচাৰি আহো অ মা ভোক লাগছি হা ভোক লাগছি তোৰ বাবা হল তই কে হা আজি মাক পুতাক দুটকা লগন থৈ দিম ৰ আহি কিনে কি খাই চাও ময়ো এন্তৰ মায়েৰে মই যাওঁ দে বাই অ বাবু তই ভাত খাইছা না নাই মোক ভাত বনাই গালিহে পাচ্ছি অ দেখছা পুতাও ঘৰকে খুৱাই আছে আমাৰ ছোৱালীটোক গালি পাৰি খেদাই অ মাই মোক হেনা বৰমায়ে মাৰছি কি বাবা তই বৰমাৰে মাৰছি আজি এবাৰ মায়ে দি আছো মই বাবা কোনবা ভাত বনালি বনাব নবনালি নাই মই এতিয়া মোবাইলে চাই থাকতে চকুত দাম দি মই ছোৱালীটোক মাৰি কিনে তই এটা ৰিলছ বনাইছা তই ছোৱালীটোক মই কিটা মাৰলো ক'ত মাৰা নাই তই মাৰছা মাৰছো মই তই কি মাৰা নাই মাৰছো কিটা মাৰলো অ মায়েক জানে পুতাকো হেনে তক চলিছি তই কাক চলিছ কি কৰিবি তই কাক চলিছ কি কৰিবি তই চলিছ তই অ দাদা শুনছি না অ আজি নহয় এই আমাৰ আপাটোক মাৰি কিনে খাবা আলছিল ইমান কি হলা দাদা আপনি বুজিবা ইগলা নহয় মোবাইলটো মোক দি ও মারামারি করবা না কেন মোবাইলটো মোৰ হয় না ইমান কষ্ট কৰি মই কিনিছো তো আজি মই ইমান কাম কৰিলেও মোৰ নামেই নাথকে এইখন কোনে লাগিলাতো ময়ে দিছো ভাত চাত বনা হ'ল বাচন বৰ্তন ধোৱা হ'ল চব কামত আজৰি পালো দে আজি মায়ে বোলে লাখপতি বাইদেউৰ পৰা বোলে 50 লাখ টকা পাইছি 10 লাখ মান লৈয়ে আনো ৰ আজি লৈ আনি ছাগলৰ মাংস খাব লাগব সুদা ভাত বনাই থৈ দিছো কোনবা খাই যদি খাব নাখাই যদি নাই মোৰ একো নাযায় মই নিজৰ ৰাস্তা দি নিজে যাই থাকো সিধা খাই না মাটি চপৰাটো খাই দেখা পাম ৰ বাবু
খোৱাই বা গেল এই চলিটো এই বিচাৰবাই যাওঁ ৰ অ' মাই মাই অ' মাই অ' মাই দরজা চরজা বন্ধ নতুন কোনো নাই নেকি ঘৰত মাই অ' মাই ঘৰত আছে না নাই মানুহ অ' মাই অ' মাই ঐ মায়ে বা সহায় বা গেল মোৰ কপালখন মায়েও নাই ঘৰত 50 লাখ টকা আনিম বুলি কৈ আহিছিলো এতিয়া 50 লাখ টকা ক'ত ঘৰত মানুহে নাই এতিয়া মই কি লৈ যাওঁ ছাগলৰ মাংস আনিম বুলি কৈছিলো শিলগিটাকে বটলি কিনে লৈ যাব লাগিব নহ'লে মই আজি দে হ'ব দে আপা আৰু মইহে খাম সিহঁতেতো নাখায় অ' তই এতিয়া খেলি আছা কিহে পাইছি গৰমখনত যোৱা ঘৰত যোৱা অ ই বেটা এতে খেলি আছে আকৌ ইমান বিচি ৰাখবা লাগে ৰ অ বাবু তক মই ইমান বিচি আছো ভাত খাবা কাৰণে তক মই ধৰি ৰাখা ঘৰত যাওঁ এইবিলাক চলি লগত খেলে নেকি কোনবাই বাবু অ কিয়ে ভিডিঅ' বনাইছে এ নাই এনে অলপ গধূলি টাইমত অ কেমেৰাটো অলপ ধৰি দিবি নেকি বেয়া নাপা যদি আমাৰ দেৰি হৈছে আমি যাওঁ অ দে নহ'লে অ বাবু অ দিয়াচোন কেমেৰাটো ধৰি দি আহি আমাৰ এই কৰ্মা একটা ঘৰত দিছিল ন কি আছে বুজচোন অ সোণালী কি আনলি অ' মাৰিঠেৰ পৰা আহিলো ৰ বাই ছাগলী মাংস লয় আজি ছাগলী মাংসটো আমাৰ বাবাক খুৱাম ন বাবা আৰু বাকী ৰৈ যাওঁখিনি আমাৰ ঘৰৰ পোহনীয়া কুকুৰকেইটাক খুৱাম যৌ নিমখ ভাত খাবি যৌ আজি কোনোবা বোলে ছাগল মাংস আনছে ইমান ভাগৰ লাগছি আৰু আজি যা তই মোক হাত ধুই লগে যা মোক হাত ধুই লগে কোনোবা বোলে আজি ছাগলৰ মাংস আনছে খাইয়েওতে মোৰ এইগিলাখান কথা শুনলি মানে নাচনো দে আৰু আজি ৰাতি বা কি বা হয় ছাগলৰ মাংসই হয় না চয়াবিনৰ আঞ্জা হয় বাদ দিয়ে কাৰোবাৰ কথা অ বাবু আজি ৰাতি ছাগলৰ মাংস খাবি কিমান কিহে পাইছি মাৰ